Good morning everyone. আজি হৈছে 4 তাৰিখ আৰু এতিয়া ৰাতিপুৱাৰ বাজিছে 9 মান বাজিছে আৰু আমি ৰাতিপুৱা 7:30 বজাতে ওলাই আহিছোঁ পিকনিক খাবলৈ আৰু এয়া আমাৰ গোটেই পিকনিক পাৰ্টি অকমান দেখুৱাই দিলোঁ আৰু এয়া চাহ বাগানৰ মাজে মাজে কি ৰাস্তাৰে কলৈ গৈ আছোঁ কি কথা এতিয়া আপোনালোকক কৈ নিদিওঁ হয়তো থাম্বনেইলটো চাই গম পাইছেই তথাপি আপোনালোকক দেখুৱাই দিলোঁ তাত গৈয়ে মই ভিডিঅ'টো আৰম্ভ কৰিম গতিকে বলক আজি ভিডিঅ'টো আমি এনেদৰে আৰম্ভ কৰোঁ আৰু স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাই থাকিব কিন্তু বহুত ধুনীয়া ধুনীয়া বস্তু দেখিবলৈ পাব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জোনালীয়ে আপোনালোক সকলোলৈ পুনৰবাৰ মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি আমি আহিছোঁ পিকনিক খাবলৈ। এনেকুৱা এটা ঠাইলৈ আহিছোঁ যাৰ বিষয়ে হয়তো আপোনালোক সকলোৱে জানে আৰু চানডুবিলৈ আৰু বহুত ধুনীয়া এখন পিকনিক প্লেচ হয়। আপোনালোকে ইয়ালৈ আহিব পাৰে। ঠাই এখনলৈ আহিছোঁ যেতিয়া আপোনালোক সকলোখিনি দেখুৱাই যাম গতিকে আহিয়ে ভাবিলোঁ প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ গতিকে গোটেই দিনটোৰ কাৰণে গতিকে আজি ওলাই আহিছোঁ গোটেই দিনটোৰ কাৰণে যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাই গৈ থাকিম চানডুবিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে চানডুবিৰ উৎপত্তি চানডুবি কেনেদৰে উৎপত্তি হ'ল ইমান ধুনীয়া এখন পিকনিক প্লেচ কেনেদৰে হ'ল গতিকে গোটেইখিনি আপোনালোকক দেখুৱাই গৈ থাকিম গতিকে দেৰি নকৰি বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু জাষ্ট গাড়ীৰ পৰা নুমিছোঁহে একো খোৱা বোৱা কৰাই নাই গতিকে গৈ থাকোঁ আপোনালোকক দেখুৱাই গৈ থাকোঁ গতিকে বলক আহি খোৱাৰ যাত্ৰা আৰম্ভ কৰি দিলোঁ। প্ৰথমতে আমি খাবলৈ ওলাইছোঁ গাহৰি পোৰা। দাদা ইয়াতে ডেইলি পিকনিকৰ মানুহ আহি আছে ন ডেইলি পিকনিক পাৰ্টি আৰু এই গাহৰিবিলাক কিমান চেল যায় দিনটোত হা অলপ শুনাকৈ কওক ইফালে 12-15 কিলো আৰু আপোনালোকে ইয়ালৈ আহিলে এয়া খাব পাৰে। এয়া এনেদৰে এডাল ল'লে 50 টকা আৰু এইটোত কিমান আৰু এইটো এডাল ল'লে 120 টকা। এইটো চিকেন হয় ন এইটো চিকেন লেগ পিচ 100 টকা খাব পাৰে বহুত ধুনীয়া টেষ্ট হয় আৰু এয়া আমাক বগৰী খাবৰ কাৰণে মিক্স কৰি দি আছে চাওকচোন কলা নিমখ চাট মছলাৰ লগতে জলকীয়া খাই কৈ দিয়ক একবাৰ। আৰু এতিয়া আমি খাবলৈ ওলাইছোঁ পৰঠা। বহুত ভোক লাগিছে ৰাতিপুৱা চাহ আৰু বিস্কুট খাই আহিছিলোঁ আৰু এতিয়া আমি খাবলৈ লৈছোঁ পৰঠা। আৰু আপোনালোকে ইয়ালৈ আহিলে চাওক ইমান ধুনীয়াকৈ ইয়াত টয়লেটৰ ব্যৱস্থা আছে আৰু বহুত চাফা হয় 5 টকাকৈ লয় তো ইয়াত সুবিধা আছে এইখিনি বহুত চাফ চিকুণ গতিকে আপোনালোকক কৈ দিলোঁ আমি আহিলোঁ যেতিয়া। বাপৰে গাড়ী চাওক না কিমান গাড়ী আৰু কিমান মানুহ এতিয়া প্ৰায় 11:30 মান বাজিছে আৰু এতিয়াই ইমানখিনি আৰুতো আহিব আছেই বাপৰে বহুত আৰু আহিছোঁহে মাত্ৰ এতিয়া আমি গৈ আছোঁ আমাৰ গোটেই টিমটোৰ ওচৰত প্ৰায় আমি 30 জনমান মানুহ ইয়ালৈ আহিছোঁ আৰু সিহঁতকেইটা এইবিলাক ডেক'ৰেশ্যন কৰি আছে আৰু আমি যদি এনেদৰে প্ৰথমতে ঘূৰি থাকোঁ অকণমান বেয়া পাব পাৰে। আহিয়ে দেখিলোঁ আমাৰ পিকনিক ব্ৰেকফাষ্ট এয়া ৰেডি হৈ আছে মানে বেছিভাগে খায়েই আছে আৰু আমিও আহি জইন কৰিলোঁ মানে পিকনিক ব্ৰেকফাষ্টটোতো মিছ কৰিব নোৱাৰোঁ গতিকে খাই দিলোঁ আৰু আৰু এইজনে আজি আমাৰ পিকনিক লিডাৰ হয় মানে বহুতখিনি কষ্ট কৰি আছে যোৱাকালিৰে পৰা আৰু আজিও আহি একেবাৰে লৰালৰিকৈ সকলোখিনি সিয়ে কৰিছে আৰু আমিও এতিয়া লাগি যাম আৰু যিখিনি পাৰোঁ গোটেইখিনি সকলোৱে মিলি কৰি ধৰি আৰু আকৌ ফুৰিবলৈ ওলাই যাম গতিকে চাই থাকক আপোনালোকে ভিডিঅ'টো। আৰু সকলোৱে ইয়ালৈ পিকনিক খাবলৈ আহে ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিবলৈ গতিকে আমিও আহিলোঁ ইমান দিনে বেলেগৰ মুখত শুনি আছিলোঁ
আৰু আপোনালোকক মই ক'বলৈ ওলাইছোঁ চানডুবিৰ উৎপত্তি আৰু লগতে কেনেদৰে এখন পিকনিক প্লেচলৈ ৰূপান্তৰিত হ'ল। মই যিমানখিনি জানো, ইয়াত হেনো এখন গাঁও আছিলে আৰু 1897 চনৰ 12 জুন তাৰিখে এটা প্ৰবল ভূমিকম্পৰ ফলত এইটো এটা বিললৈ ৰূপান্তৰিত হ'ল আৰু লাহে লাহে এনেদৰে এইখন এখন পিকনিক প্লেচ হ'লগৈ। আৰু সেয়াই মই শুনিছোঁ আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। গতিকে চাওকচোন গোটেই ভিউটো এবাৰ কিমান ধুনীয়া। আৰু এইবিলাক নাও এনেদৰে যাত্ৰীবিলাক লৈ লৈ গৈ আছে নাৱৰীয়াসকলে। আৰু কোনো ইয়াত ভয়ৰ শংকা নাই, বহুত ছেফটি হয়। চাওক, আৰু ইয়াত বহুত 100ৰো অধিক নাও আছে। গতিকে এতিয়া আমিও অকণমান ইয়ালৈ, যদিহে এতিয়ালৈ অহা নাই প্লিজ আহিব ইয়ালৈ। বহুত ধুনীয়া ঠাই হয় পিকনিকৰ কাৰণে, ভিডিঅ' বনাব পাৰিব, বহুত ধুনীয়া ফটোগ্ৰাফীও আহিব ইয়াত। গতিকে আহিব। এতিয়া আমি গৈ আছোঁ টিকট কাউণ্টাৰলৈ টিকট কাটিব নাৱত উঠিবৰ কাৰণে। তাৰমানে ডাঙৰ সৰু গোটেই 50। ফাইনেলি আমি আজি প্ৰথমবাৰ নাৱত উঠিবলৈ ওলাইছোঁ চানডুবিত। আৰু ইয়ালৈ আহি যদি নাৱত উঠা এনজয় নকৰোঁ, নাৱত উঠাটো মিছ কৰোঁ, কেনেকুৱা লাগিব বাৰু। গতিকে এতিয়া আমি আহিছোঁ নাৱত উঠিবলৈ। আৰু নাৱত উঠি আপোনালোকক গোটেই চানডুবিখন দেখুৱাই দিম। আৰু চানডুবিৰ উৎপত্তিটো মই আপোনালোকক ক'লোৱেই। গতিকে আপোনালোকে ইয়ালৈ আহি যাওক। আৰু তলা নাই বিলটো ন, বিলটো। আৰু এইবিলাক দেখিছে, এইবিলাক ৰিজৰ্ট হয়। আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত ৰাতিও থাকিব পাৰে। গতিকে গোটেইখিনি সা সুবিধা ইয়াত আপোনালোকে পাব, দেখিছে। আৰু এই নাওবিলাক কমিটি আছে নেকি? অঁ, আৰু এই গছবিলাক দেখিছেনে আপোনালোকে? আৰু ইয়াত গোটেই গছবিলাক মানে প্ৰায়ভাগ গছে শাল গছ, আৰু শাল গছৰ পৰাই শাল ধূনা তৈয়াৰ কৰা হয়। আৰু সৌখিনি ঠাইত আমি খানা খাবলৈ আহিছোঁ আজি। চাওক, আৰু আমি খানা খোৱা ঠাইৰ পৰা কিমান দূৰত আহিছোঁ এতিয়া। ইয়াৰ পৰা অকণ মনিব পাৰি। বহুতৰে মুখত শুনি আছোঁ চানডুবিৰ প্ৰাকৃতিক সৌন্দৰ্যৰ কথা। সঁচাকৈ ইয়াত আহি বহুত মানে সুখী হৈছোঁ, বহুত ভাল লাগিছে। ভবাতকৈ বহুত ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন পিকনিক প্লেচ। প্ৰাকৃতিক সৌন্দৰ্যৰে আমাৰ অসমখন ভৰা। আমাৰ অসমখনে প্ৰথমতে ঘূৰি লওঁ, সেই ভাবি আজি আহি এটা ভিডিঅ' বনালোঁ। আশা কৰোঁ এই ভিডিঅ'টো আজি বহুতে আপোনালোকৰ ভাল লাগিব। বহুতে আপোনালোকে নাহিলেও এনজয় কৰিব পাৰিব মোৰ ভিডিঅ'টোৰ জৰিয়তে। গতিকে ব'লক আমি ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকিম আৰু আপোনালোককো দেখুৱাই গৈ থাকিম যিমানখিনি পাৰোঁ। আৰু ইয়াত বহুত ধুনীয়া নিয়মাৱলী ইয়াত কৰিছে। মানে সকলোৱে ডেক আনিছে, কিন্তু কোনেও ডেক বজাব পৰা নাই। ইয়াত মানা আছে। আৰু লগতে প্লাষ্টিকসমূহ য'তে ত'তে পেলাবলৈও মানা আছে। ইয়াত ডাষ্টবিনৰ ব্যৱস্থা কৰি দিয়া হৈছে, গতিকে যাতে পৰিৱেশ বিনষ্ট নহয় আৰু চৰাই চিৰিকটিও অনিষ্ট নহয় একো। চৰাই চিৰিকটিৰ কাৰণে ইয়াত বহুত দিছে। পিকনিকটো আমি সদায় নকৰোঁ, পিকনিক এদিন কৰিম, কিন্তু চিৰদিনৰ কাৰণে ইয়াত চৰাই চিৰিকটিবিলাক বিলুপ্ত হৈ যাব পাৰে। সেই গতিকে প্ৰাকৃতিক পৰিৱেশো আমি বজাই ৰাখিব লাগিব, নহয় জানো? সেই গতিকে গোটেই চানডুবিৰ এতিয়া গছৰ তলবিলাক আমি অকণমান ফুৰি আছোঁ। আৰু জানেনে, আমাৰ খাবলৈ হোৱাই নাই। আমি এতিয়া নাৱৰ পৰা আহিলোঁ আৰু এতিয়া আমি ফুৰি আছোঁ। আমাৰ খাবলৈ হোৱা নাই, কিন্তু চাৰো হয় মাংসৰ গোন্ধ একেবাৰে থাকিব পৰা নাই, বিশ্বাস কৰক। আৰু বিলখনৰ গোটেই চাৰিও কাষটোত শাল গছ, আৰু এয়া গোটেই চেগুন গছ। এইবিলাক গোটেই চেগুন গছ। চাওঁ, ইমান মূল্যৱান এই গছবিলাক ইয়াত সংৰক্ষণ কৰি ৰাখিছে ইমান ধুনীয়াকৈ। ওইটো বিক্ৰী হয়। আৰু ইয়ালৈ আহি এটা নেদেখা বস্তু দেখিলোঁ। চাওক, সৰু বজাৰ জালুক। আৰু এয়া জালুক চাওক, আমি এনেকুৱা কেঁচা জালুক জিন্দগীত আজিলৈকে দেখা নাই, আজি দেখিলোঁ। কিমান দাম এটাৰ পৰা? আৰু এটা 10 টকা হয়। এইটো কি চাউল হয় বাইদেউ? জহা চাউল। জহা চাউল। আপুনি ডেইলি এনেদৰে গুড়াখুন্দি পিঠা বনায়?
কম নেকি আগতকৈ আগতকৈ মানুহ কম নেকি কালি চাই কম আজি নাইয়ে মানুহ দোকানখন দিছে কষ্ট কৰি মানুহ হ'লে ভাল হয় আৰু মানুহ হ'লে ভাল লাগে আৰু এয়া চাওক ডাইৰেক্ট গুড়া খুন্দি আৰু ইয়াত পিঠা বনাই আছে গোটেই পাৰ্কে আজি আৰু মানুহে নাই চাই লওক এয়া চাওক ডাইৰেক্ট পিঠা গৰম গৰম পিঠা চাহ আৰু ডাইৰেক্ট গুড়া খুন্দি আছে বাইদেউ তাৰপিছত এয়া কোমল চাউলৰ এইটো কোমল চাউলৰ ভাত বৰ্ণি চাউলৰ ভাত বৰ্ণি চাউলৰ ভাত আমি যিটো কেৰাহীত বনাই খাইতো আপোনালোকে এনে কলপাতত দিছে নতুনকৈ দেখিছোঁ এইটো আজি প্ৰথমবাৰ এইটো 10 টকা পেকিং মোৰ হেৰিটো গোটেই 10 টকাকে পেকিং এইবিলাক গোটেই 10 টকা ন 10 টকা পেকিং বা এইবিলাক পিঠা চাওক ৰাতি বনাইছোঁ ৰাতিপুৱা আহিলে আৰু ইয়াতে আহোঁ সেনেকুৱা এয়া চাওক এইবিলাক পিঠা মাঘৰ বিহুৰ আগতীয়াকৈ এইবিলাক পিঠা সোৱাদ ল'ব পাৰিব ইয়ালৈ আহিলে মাহ কৰে বুলি কওঁ বহুতেই ভাল লাগে বৰা চাউল মাহ তিল নাৰিকল এনেকুৱাকৈ আদা এনেকুৱাকৈ ভাজি এইটো চাট বনাই খোৱা যায় বহুতেই ভাল লাগে এইটো আৰু যিসকলে খায় তেখেতসকলে জানে আৰু যিসকলে নাজানে মই দেখুৱাই দিলোঁ এইটো বহুত ধুনীয়া লাগে গৰম গৰম পিঠা বহুত ধুনীয়া পেটৰ কাৰণে ভাল এইটো ল'বা নেকি বজাৰ ঘূৰি ঘূৰি আহিলোঁ আৰু আহি দেখিলোঁ ভাত খাবৰে হ'ল আৰু আমিও বহি গ'লোঁ আৰু এয়া আমাৰ আধা খোৱা হ'লেই আৰু ভিডিঅ' কৰিবলৈ পাহৰিয়ে গৈছিলোঁ লৰালৰিকৈ কেমেৰাটো উলিয়াই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ আপোনালোকক এয়া আজি আমাৰ পিকনিক খানা দুপৰীয়াৰ আৰু লৰালৰিকৈ খাই এতিয়া আমি আকৌ ওলাই যাম বজাৰলৈ এয়া আমি মেলা আহি পালোঁ আৰু ইয়াত গাড়ীৰ পাৰ্কিং চাওকচোন তাতে আপোনালোকে গম পাব ইয়াত কিমান মানুহৰ ভিৰ চাওক বাপৰে বাপ মানুহ ইয়াত গাড়ী আৰু পিকনিক প্লেচৰ পৰা অকণমান আঁতৰত হয় এই বজাৰখন আৰু ইয়াত মেলা চলি আছে বহুত ডাঙৰ গতিকে মানুহ চাওকচোন আৰু এয়া হৈছে মেইন গেটটো আৰু মেলাৰ ভিতৰৰ গোটেই মেলাবিলাক ভাগ ভাগ কৰি দিছে আৰু এইটো হৈছে খোৱা বোৱা বিভাগ খোৱা বোৱাৰ মেলা ইয়াত দুই এখন সৰু সুৰা বস্তুও পায় দুটা আৰু এইখন হৈছে বাণিজ্য মেলা তেতিয়াহ'লে বাণিজ্য মেলাৰ ভিতৰত সোমাই যায় বেছি ভ্ৰমণ কৰি নহ'লে ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব পাৰে আৰু এটা এইটো বাঁহৰে ইমান ধুনীয়া ঘৰ চাওকচোন আৰু মেলাৰ কাষতে এইটো এটা পৰ্যটক নিবাস ইয়াত পৰ্যটকসমূহ আহিলে ইয়াত থকা ব্যৱস্থা আছে বহুত পৰিষ্কাৰ আৰু বহুত প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এইটো পৰ্যটক নিবাস বহুত ধুনীয়া দেখিবলৈ আৰু ইয়াৰ পৰা চান্দুবি বিলখন আপোনালোকক আকৌ এবাৰ দেখুৱাই দিলোঁ গোটেই ভিউটো চাওকচোন ইমান ধুনীয়া মানে ইয়াৰ পৰা যাবলৈ মনেই যোৱা নাই কিন্তু কি কৰিব এতিয়া যাবৰ সময় হৈ আহিছে এতিয়া আৰু লাহে লাহে গাড়ীৰ ওচৰলৈ গৈ আছোঁ তো বন্ধু বান্ধৱীসকল চান্দুবি বিলৰ প্ৰাকৃতিক সৌন্দৰ্যৰ লগতে চান্দুবি মেলা আপোনালোকক যিমানখিনি পাৰোঁ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদিহে ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদিও মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু যদি আপোনালোকে এতিয়ালৈ ইয়ালৈ অহা নাই প্লিজ দেৰি নকৰি ইয়ালৈ সোনকালে আহক আপোনালোকৰ পৰিয়ালৰ সৈতে এনজয় কৰক চান্দুবিৰ প্ৰাকৃতিক মনোৰম দৃশ্য আৰু বেছি কৈ নাথাকোঁ গতিকে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিলোঁ বাই বাই নেক্সট ভিডিঅ'ত আকৌ লগ পাম